নমস্কাৰ এণ্ড স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'টোত আমি আলোচনা কৰিম 2024 চনত অনুষ্ঠিত হৈ যোৱা DLED এন্ট্ৰেন্স এক্সামত আহি যোৱা জিকে আৰু জিএছৰ কুৱেশ্যন এনচাৰখিনিৰ বিষয়ে। সেয়েহে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। ইয়াৰ প্ৰথম কুৱেশ্যনটো হ'ব গুজৰাটতকৈ অৰুণাচল প্ৰদেশত বেলি কিমান ঘণ্টা আগত ওলায়? কিমান সময় আগত ওলায় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 2 ঘণ্টা আগত। প্ৰায় 2 ঘণ্টা আগত গুজৰাটতকৈ অৰুণাচল প্ৰদেশত বেলি ওলায়। নেক্সট কুৱেশ্যন শক্তিৰ SI ইউনিট কি? শক্তিৰ SI ইউনিট কি বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি জুল। শক্তিৰ SI একক হ'ল জুল। নেক্সট কুৱেশ্যন জৈৱ বৈচিত্ৰ্য দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 22 মে। 22 মে তাৰিখে জৈৱ বৈচিত্ৰ্য দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন অ বা উষা সম্পূৰ্ণ ৰূপটো কি? অ বা উষাৰ সম্পূৰ্ণ ৰূপটো কি বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ অসমীয়া ভাষা উন্নতি সাদিনী সভা। আৰু এই সভাখন গঠন কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই। কিমান চনত কৰিছিল তাৰে এনচাৰটো আপোনালোকে কমেণ্টত জনাওক। নেক্সট কুৱেশ্যন শিলভদ্ৰৰ ছদ্মনাম কি? শিলভদ্ৰৰ ছদ্মনাম কি আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ৰেৱতী মোহন চৌধুৰী। ৰেৱতী মোহন চৌধুৰী হ'ল শিলভদ্ৰৰ ছদ্ম নাম। নেক্সট কুৱেশ্যন বীৰৱালা ৰাভা তলহটীয়া কোনটোৰ সৈতে জড়িত আছিল? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ডাইনী হত্যাৰ বিৰোধী। বীৰৱালা দেৱী ডাইনী হত্যাৰ সৈতে জড়িত আছিল। নেক্সট কুৱেশ্যন বংগ বিভাজন কেতিয়া হৈছিল? বংগ বিভাজন কেতিয়া হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1905 চনত। 1905 চনত বংগ বিভাজন হৈছিল। এনেধৰণৰ কুৱেশ্যন আমাৰ ছ'চিয়েল চায়েন্সৰ যি চিৰিজ চলি আছে এই চিৰিজত আমি আলোচনা কৰি আছোঁ। এই ভিডিঅ'টোত আপোনালোকে প্ৰায় 30 কুৱেশ্যন এনচাৰৰ ভিতৰত 15টা কুৱেশ্যন এনচাৰ আমাৰ সেই চিৰিজৰ পৰা অহা দেখা পাব। সেয়েহে আপোনালোকে এই ভিডিঅ'টো চাই শেষ হোৱাৰ পিছত আমাৰ সেই ভিডিঅ'খিনি চাবলৈ নাপাহৰিব। নেক্সট কুৱেশ্যন জালিয়ানৱালাবাগ কোন ঠাইত অৱস্থিত? জালিয়ানৱালাবাগ কোনখন ঠাইত আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি অমৃতসৰ। পাঞ্জাৱৰ অমৃতসৰত জালিয়ানৱালাবাগ অৱস্থিত। নেক্সট কুৱেশ্যন দ্ৰৌপদী মুৰ্মু ভাৰতৰ কিমানতম ৰাষ্ট্ৰপতি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 15তম। দ্ৰৌপদী মুৰ্মু ভাৰতৰ 15তম ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন পৃথিৱীক উত্তৰ আৰু দক্ষিণ এই দুটা ভাগত বিভক্ত কৰা ৰেখাডালৰ নাম কি? আমি কল্পনা কৰি লোৱা পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ ভাগক বিভক্ত কৰা ৰেখাডালৰ নাম কি বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি বিষুৱ ৰেখা। বিষুৱ ৰেখা পৃথিৱীৰ প্ৰায়শো মাজেদি পাৰ হৈ গৈছে। নেক্সট কুৱেশ্যন ইটাখুলিৰ ৰণ কেতিয়া হৈছিল? ইটাখুলিৰ ৰণ কেতিয়া হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1682 চনত। 1682 চনত আহোম আৰু মোগলৰ মাজত ইটাখুলিৰ ৰণ সংগঠিত হৈছিল। নেক্সট কুৱেশ্যন ফুলগুৰিৰ দৌৱা কিমান চনত হৈছিল? ফুলগুৰিৰ দৌৱা কিমান চনত হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1861 চনত। 1861 চনত ফুলগুৰিৰ দৌৱা সংগঠিত হৈছিল। নেক্সট কুৱেশ্যন অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড এই দেশ দুখন কোনখন মহাদেশত অৱস্থিত? অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড কোন মহাদেশত আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি উনেছিয়া। উনেছিয়া মহাদেশত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড অৱস্থিত। নেক্সট কুৱেশ্যন ৰাজ্যসভাৰ সৰ্বমুঠ আসন কেইখন? ৰাজ্যসভাৰ সৰ্বমুঠ আসনৰ সংখ্যা কিমান বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 250টা। 250খন হ'ল ৰাজ্যসভাৰ সৰ্বমুঠ আসন। ৰাজ্যসভা হ'ল ভাৰতীয় সদনৰ উচ্চ সদন আৰু নিম্ন সদন কোনখন যদি জানে তেতিয়াহ'লে কমেণ্টত জনাই যাব। নেক্সট কুৱেশ্যন অজন স্তৰৰ ক্ষয় প্ৰক্ৰিয়াটো কি নামেৰে জনা যায়? অজন স্তৰ ক্ষয় প্ৰক্ৰিয়াটো কি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ৰাসায়নিক প্ৰক্ৰিয়া। অজন স্তৰ ক্ষয় প্ৰক্ৰিয়াটো এটি ৰাসায়নিক প্ৰক্ৰিয়া। নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম
উচ্চ ন্যায়ালয় কোনটো ভাৰতৰ প্ৰথম হাইকোৰ্ট কোনখন বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি কলিকতা উচ্চ ন্যায়ালয় কলিকতা হাইকোৰ্ট হ'ল ভাৰতৰ প্ৰথমখন হাইকোৰ্ট নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে অন্তৰ্ভুক্ত নোহোৱা বিষয় কি তলত দিয়া কোনটো বিষয় ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অন্তৰ্ভুক্ত নহয় বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি এমফিল এমফিলটো ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অন্তৰ্গত নহয় নেক্সট কুৱেশ্যন কেন্দ্ৰশাসিত অঞ্চলসমূহৰ মুৰব্বী কোন ভাৰতৰ কেন্দ্ৰশাসিত অঞ্চলসমূহৰ মুৰব্বী কোন বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি ৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতি হ'ল কেন্দ্ৰশাসিত অঞ্চলৰ মুৰব্বী নেক্সট কুৱেশ্যন সোণালী বান্দৰৰ বাবে বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান কোনখন তলত দিয়া কোনখন নেশ্যনেল পাৰ্ক সোণালী বান্দৰৰ বাবে বিখ্যাত ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি ওৰাং ৰাষ্ট্ৰীয় উদ্যান ওৰাং নেশ্যনেল পাৰ্ক সোণালী বান্দৰৰ বাবে বিখ্যাত নেক্সট কুৱেশ্যন পৰীক্ষাগাৰত থাৰ্মোমিটাৰৰ পৰিমাণ কিমানৰ পৰা কিমানৰ ভিতৰত থাকে পৰীক্ষাগাৰত অৰ্থাৎ লেবৰেটৰীত থাৰ্মোমিটাৰৰ পৰিমাণ কিমানৰ পৰা কিমানৰ ভিতৰত থাকে বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি -10 ডিগ্ৰী সেলসিয়াছৰ পৰা 100 ডিগ্ৰী সেলসিয়াছ নেক্সট কুৱেশ্যন কোনখন টাইগাৰ ৰিজাৰ্ভত বেকুলিৰ নতুন প্ৰজাতিৰ ধৰা পৰিছে ইটো এটা কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যন আছিল ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি কালাকান্ড টাইগাৰ ৰিজাৰ্ভ এই ৰিজাৰ্ভত নতুনকৈ 2025 চনত বেকুলিৰ এটি প্ৰজাতি ধৰা পৰিছিল এই বছৰ 2026ত এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট নহ'লেও এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে সেয়ে আপোনালোকে কাৰেণ্ট এফেয়াৰৰ ভিডিঅ'খিনি অলপ মনোযোগেৰে চাই যাব নেক্সট কুৱেশ্যন অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা হয় কোনখন ঠাইক অসমৰ মানচেষ্টাৰ বুলি জনা যায় ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যন তলত দিয়া কোনটো এটি এককোষী জীৱ তলৰ কোনটো এটি এককোষী জীৱ বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ খেলাই হ'ল এক প্ৰকাৰৰ এককোষী জীৱ ইয়াৰ উপৰিও বেকুৰো এক প্ৰকাৰৰ এককোষী জীৱ নেক্সট কুৱেশ্যন চন্দ্ৰয়ান 3 চন্দ্ৰত অৱতৰণ কৰিবলৈ কিমান সময় লাগিছিল পৃথিৱীৰ পৃষ্ঠৰ পৰা গৈ চন্দ্ৰত অৱতৰণ কৰিবলৈ চন্দ্ৰয়ান 3 অভিযানৰ কিমান সময় লাগিছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি 40 দিন সময়ৰ প্ৰয়োজন হৈছিল নেক্সট কুৱেশ্যন চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল 1857 চনত হোৱা চিপাহী বিদ্ৰোহৰ প্ৰথমগৰাকী শ্বহীদ কোন আছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি মংগল পাণ্ডে আছিল চিপাহী বিদ্ৰোহৰ প্ৰথমগৰাকী শ্বহীদ নেক্সট কুৱেশ্যন ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া চমুকৈ যাক RBI বুলি জনা যায় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া হ'ল ভাৰতৰ কেন্দ্ৰীয় বেংক নেক্সট কুৱেশ্যন ভাৰতীয় ৰেলৱেত মুঠ কিমানটা মণ্ডল অৰ্থাৎ জোন আছে ইণ্ডিয়ান ৰেলৱেত কিমানটা জোন আছে বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি 18টা ভাৰতীয় ৰেলৱেত 18টা জোন আছে নেক্সট কুৱেশ্যন বক্সাৰ যুদ্ধ কাৰ মাজত হৈছিল ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি বংগৰ নবাব আৰু ব্ৰিটিছৰ মাজত বক্সাৰ যুদ্ধ হৈছিল নেক্সট কুৱেশ্যন আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কেতিয়া পালন কৰা হয় ইণ্টাৰনেশ্যনেল ওমেন ডে কেতিয়া পালন কৰা হয় বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ 8 মাৰ্চ তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1449 চনত 1449 চনত শংকৰদেৱৰ জন্ম হৈছিল নেক্সট কুৱেশ্যন চাইনা নেহৱাল কোন খেলৰ লগত জড়িত বুলি সুধিছে
ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি বেডমিণ্টন। চাইনা নেহৱাল বেডমিণ্টন খেলৰ লগত জড়িত। এইখিনি আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া 2024 চনৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। এই কুৱেশ্যনখিনিত যদি কিবা ভুল হয় সেইবোৰটো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব। এনেধৰণৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ ওপৰত ভিত্তি কৰি আমি যি 2026 চনত হ'বলগীয়া DLED এন্ট্ৰেন্স এক্সামৰ ভিডিঅ'খিনি আগবঢ়াই আছোঁ, সেই ভিডিঅ'খিনি আপোনালোকে চাবলৈ নাপাহৰিব। আৰু সেই ভিডিঅ'খিনি চাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি লগৰ ভাই বন্ধুবলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।